নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি আকৌ বাই ভনী দুয়ো ওলালোঁ এখন ধুনীয়া ঠাইলৈ। চাওঁতে চাওঁতে বহাগ বিহু পাবৰে হ'ল। ৰাস্তা ঘাটবোৰ যে ইমান ধূলি, মুখখন ঢাকি নলয় যে উপায় নাই আৰু। এতিয়া আমি আহি পালোঁ কৰদৈ ৰিজৰ্টত। ভিতৰলৈ যাম, ব'লক আপোনালোককো ভিতৰলৈ লৈ যাম। আমি ৰাতিপুৱা ওলাই গৈছিলোঁ, সেই মানুহবোৰ বৰ বেছি নাছিল, কিন্তু কাপলছবোৰ ঠিকেই আছিল। এতিয়া আমি সোমাই গ'লোঁ। গেটখনৰ কাষতে এটা বাঁহেৰে বনোৱা ঘৰ দেখিলোঁ। তাতে লিখা আছে ফুল বডি মাছাজ ₹100 টকা। বুজি পাইছেনে? समझ रहे हो समझ रहे हो आप समझ रहे हो ना সৰু ল'ৰা ছোৱালী আহে। এইখিনিত খেলা বস্তু কিছুমান আছে, য'ত আমি পিছত খেলিম। অলপ আগবাঢ়ি গৈ দেখিলোঁ ৰেষ্টুৰেণ্ট এখন। তাত দুয়োজনী কিবা এটা অৰ্ডাৰ দি আহিলোঁ। কি অৰ্ডাৰ দিছোঁ ভিডিঅ'টো চাই থাকক, গম পাবই। ইয়াতে খাই পিনে আমি অলপ ৱৰ্কআউট কৰিম, সেইকাৰণে দিছে। ইয়াতে ফাষ্টফুড খাব দিছে আৰু ইয়াতে ৱৰ্কআউট কৰিব দিছে। ৱাহ গাইজ, এইপিনে জুবিন গাৰ্গ আহিছে। জুবিন গাৰ্গে গান গাই আছে। গাইজ আপোনালোকক দেখুৱাম মই জুবিন গাৰ্গক। অ' জুবিন দা, গান লাগে আৰু। টি হাউচ বুলি কোৱা হয়। ৰেষ্টুৰেণ্টখনৰ ওচৰত টি হাউচ এটা আছে। পিছে এটা বেয়া লগা কথা চাওকচোন, কি যে ক'ম আৰু। খাইছে খাওক, কিন্তু এনেকৈ পেলাব লাগেনে? ঘূৰি ঘূৰি ভাগৰ লগাত দুয়ো অলপ বহিলোঁ। বলা 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 নাভাঙিলে হয় আৰু। কেৰক কৰক মাৰি আছে, কেৰক কৰক ভাঙি দিছে আৰু। সেইজনী ৰবই নোৱাৰিলে। এইবিলাক শিমলু তোলা। তাই একেবাৰে ৰবই পৰা নাই, তোলাবোৰ দেখি তাই গাৰু বনাই। ইয়াৰ পৰা তাই বুটলি নি গাৰু বনাই। তোমাক এই তিলিক গাৰু লাগে নেকি? গোটেই এইটো আজি তুমি ইমানজনী মানুহে এই তিলিক গাৰু লোৱা নেকি? না, এইবছৰ জমা কৰিম, আকৌ নেক্সট ইয়াৰ জমা কৰিম, আকৌ নেক্সট ইয়াৰ জমা কৰিম, তেতিয়া যাই পিনে মোৰ এটা গাৰুটো হ'ব গাইজ। 3 বছৰ মানে বছৰত এবাৰহে আহিব তাই এখন ৰেষ্টুৰেণ্ট। 3 বছৰত তাই এটা গাৰু বনাব। গৈ থাকিম নে? উঠা ছিঙি যাব পাৰে দেই, নুঠিবা, পৰিবা।
আপোনালোকক এবাৰ চাৰিওফালটো দেখাওঁ ৰ'ব। চৰাইৰ মাতবোৰ শুনিছেনে? এই ঘৰবোৰত ষ্টে কৰিব পাৰি। আজি আমি ষ্টে নকৰোঁ। এতিয়া ধৰা না ভণ্টিকেইজনী দেখিছে নহয়, সিহঁতে ৰিলছ বনাই আছে। অঁ আমি অৰ্ডাৰ দিছিলোঁ, সেইটো হৈ গ'ল। তেওঁলোকে আমাক কৈছে যে তোমালোকৰ অৰ্ডাৰটো হৈ গ'ল, এতিয়া আমি আনিবলৈ যাই আছোঁ। মুখবাং কৰি দিছোঁ। ষ্টাফিংটো ভাল লাগিছে, অলপমান মিঠাটো বেছি। সেইকাৰণে মিঠাটো বেছি। ইয়ালৈ আনে মানে বেলেগে বেলেগে আনে জানে।
আছে পইচা 200 দি থৈ আহিছোঁ মই কৈছোঁ চাহ খাব আহিলে পইচাটো দিম হ'লেও দেৰি কৰি গৈছে ইমান দেৰি লাগিছে তেল দিছে নি নে চচ আজিলৈ এৰিছোঁ আকৌ লগ পাম মোৰ নেক্সট ব্লগত বাই বাই টেক কেয়াৰ